এইফালে আমাৰ খোলালি আহি এতিয়া উপস্থিত হৈছে নাচিব খুব ধুনীয়া নাচিব জানে ধৰিব এতিয়া এই পুৱা পিচি টেষ্ট কৰোঁ ৰ খুব সুন্দৰ হৈছে এটা গুচাই এটাইছোঁ আৰু কি ওলাব কি নোলাব কেলা সন্দেহে হৈছে। হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং কাপোৰতলৰ পৰা সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলোৱে দিনবিলাক ভালদৰে যায়। তাকে লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰে মোৰ ইউটিউব চেনেল তিনিকা টিংখঙৰ এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই বিশেষ দিনটোত কি কৰোঁ সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম। পাৰ্টি বুলি নহয় আৰু এনে কিবা এটা কৰিম সেইখিনিকে এইফালে আমাৰ ব্ৰইলাৰটো গুচাই মেলি চাফা কৰি লোৱা হ'ল। এতিয়া ছোৱালীজনীয়ে খুব ধুনীয়াকৈ কাটিব আৰম্ভ কৰিলোঁ। ৰাইজসকল আমি এয়া পিকনিক খাবলৈ ওলাইছোঁ। বোলে বস্তু লৈ ওলাইছোঁ আৰু এইফালে জ্যোতিষমান ছোৱালীজনীয়ে পূৰা খৰি চৰি লৈ ওলাই আহিছে। এতিয়া ক'ত বহিম সেইটো মানে এতিয়া ডিচিশ্যন হোৱা নাই। লোকেশ্যনটো এতিয়া বিচাৰি আছোঁ। য'ত ভাল হয় ততে বহিম আৰু চাই যাব সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এইগৰাকী আৰু এগৰাকী আমাৰ টিমমেট আহি আছে। বহুত কষ্ট পানী লাগিছে বহুত কষ্ট আহিছোঁ দেই নহয় জানো ভাইটি কিমান কষ্ট হৈছে এখন গাঁও পাইছোঁ পিছত খাবলৈ राइस আমি আমাৰ লোকেশ্যন পাই গৈছোহি এই हम लोग का लोकेशन কেলা জুই জ্বলাতে কেলা গৰুৱে হাঁকি থৈ গৈছে আমি এতিয়া চবে হাতে কামে লাগি যাব লাগে জানা নাই তহঁত মুতিলে মানে যোনে ৰাস্তাত মুতে তাকে নহ'ব ধুনীয়া দিলে মই ইয়াত ক'ব পাৰে আপুনি। এয়া আৰম্ভ হৈছে আমাৰ চুঙাত দিম এতিয়া মাংসটো। খালি মাংস পিচটো অলপ ডাঙৰ ডাঙৰ হ'ল, চুঙাটো কিন্তু বহুত সৰু হ'ল। ये फीलिंग ले रहा है लेकिन এটা আমাৰ চুঙা সম্পূৰ্ণ ভৰ্তি হৈ গৈছে। সেইটো আমাৰ ছোৱালীজনক ট্ৰান্সফাৰ কৰিছে। এইফালে আমাৰ চাৰিজনলৈ চাৰি খৰিকা শিঙা হৈছে। সেই খৰিকা বিকিও দে তাকক খৰিকা আলি কয় তাকক খৰিকা নাই ন। তো চুঙাত মাংস ভৰাওঁতে দেখিছে গোটেই হাত লেতেৰা হৈছে ধুবৰ কাৰণে আমাৰ পানী নাই। তো বেছি পানী অনা নাই মানে আনিছোঁ অলপ যদিও আমাৰ দৰকাৰ হয়। এতিয়া আমি হাত ধুবলৈ বহুত দূৰত আহিব লগা হৈছে। তো আহকচোন চাওঁ ক'ত পানী পাওঁ। আমি এইটো পুখুৰীত হাত ধুবলৈ আহিছিলোঁ চাব পাৰে। ইয়াত মানুহবিলাকে ভূত ওলাই বুলি কয়। নামটো হৈছে এতিয়া বৰপুখুৰী। এইবিলাক খালিছোঁ এতিয়া মই মাংসটো বনাম নহয় জানো। চবফালে খাই ল'বলৈ মানে মাংস বনি আছে আমাৰ। এটা খুব ভাল বস্তু দেখাম আপোনালোকক। মানে কি হ'ল বেয়া হ'লে ইয়াত চবেই আমাৰ এই যে কেৰাহীটো বহাই থৈছোঁ এডাল জ্বলি গৈছে। কাৰণ আমি ইয়াত নতুন এতিয়া যোগাৰ কৰিছোঁ ট্ৰেডিশ্যনেল যোগাৰ। এইটো আমাৰ এডাল বাঁহৰ এডাল টঙাল ওপৰত পিঁয়াজ আৰু অলপ নেমু চেপি দিছোঁ। আমাৰ বহুত বোৱা মাংসটো হৈ গৈছে।
এইফালে মাংস ৰেডি হৈ গৈছে, আমি খাবলৈ বহিছোঁ খানা আৰু এতিয়া এই পুৱা পিচটি টেষ্ট কৰোঁ ৰ। খুব সুন্দৰ হৈছে। এইফালে জ্যোতিষমান কেনেকুৱা? অতি সুন্দৰ হৈছে। খা খোৱা, খাই পিনি ক কি নোখোৱাকৈ খুন্দা কৰিছা? অতি সুন্দৰ নে মূৰত নাই? জয়দান কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। বঢ়িয়া বঢ়িয়া। এতিয়া ভজা বিকিয়ে বনোৱা, মানে এইটো বিকিয়ে বনোৱা বুলি নহয় আৰু এইটো সমবায়কে বনোৱা হৈছে। ভালে হৈছে। এতিয়া আৰু চুঙাত দিয়াখিনি আছে, তো আমি খাই লওঁ, আপোনালোকে চাই থাকক ন। লগ পাইছোঁ অলপ পিছত। তো গাইজ দেখিছে চুঙা জ্বলি অৱস্থা বেয়া হৈ গৈছে। গুচাই চাওঁ কি ওলায় কি নোলায়। তো চাই যাওক, গুচাই যাওঁ। এইফালে গুচাম এতিয়া মই। চুঙাৰ মানে জ্বলি অৱস্থা বেয়া, গোটেই কণ্ডিশ্যন যাওঁ মানে একদম অন্তিম পৰ্যায়ত আছে। ওলাব নে নোলাব ডাউটে হৈছে। মানে এইফালে আমি বহি আছিলোঁ যে এইফালে চুঙাটো কোনো মানে চোৱা নহ'ল ন, সেইখিনি জ্বলি গৈছে পূৰা। এইফালে এটা গুচাই এটাইছোঁ আৰু কি ওলাব কি নোলাব কেলা সন্দেহে হৈছে বহুত সন্দেহ। ইয়াত ওলাব কিন্তু কেলে উচলান দেখা দিম বস্তুটো। এইটো মানে মালটো ওলাই গৈছিলে, পুৰি থাকোঁতে মালটো ওলাই গৈছিলে। ইয়ালৈকে মানে ইয়াত যিটো কিবা ঠিপা নে ঠোলা বুলি কয় সেইটোৱে মৰা হৈছিলে। ইয়াত এই বস্তুটো ঠিক আছে। এতিয়া এইটো কেনেকুৱা চুঙা গুচাই এটা কথা ক'ম, বহুত দিন মানে ব্লেক স্ক্ৰীণ ভিডিঅ'টো অহাটো বহুত লেট হৈ গৈছে। 2 দিন 3 দিন কেতিয়াবা নাহে, 4 দিনতো নাহে। মানে ভেলাঘৰ বনাই আছোঁ, আপোনালোকে জানে ভেলাঘৰত লাগি থকা হৈছে, সেইবাবে ব্লেক স্ক্ৰীণ ভিডিঅ'টো অহা নাই। তো তাৰবাবে বেয়া নাপাব। আৰু 2 দিন পিছত ভেলাঘৰটো কমপ্লিট হৈ যাব, তাৰপিছত কিন্তু ৰেগুলাৰ ব্লেক স্ক্ৰীণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, বেয়া নাপাব। আৰু আপোনালোকৰ ছাপোৰ্টটো বহুত কমি গৈছে, আগতে আজিকালি ছাপোৰ্ট নহা হৈছে। আজি নতুন বছৰ আৰু কি আপোনালোকৰ পৰা এইটোৱে বিচাৰিছোঁ যে আকৌ আগৰ দৰে ছাপোৰ্টটো দিয়ক, ভিডিঅ'বিলাক শ্বেয়াৰ কৰক। শ্বেয়াৰটো নকৰা হৈছে আপোনালোকে, মানে আৰু এইটো পূৰা ক'লা হৈ গ'ল। উলিয়া গুচাই চাম কি ওলাব কি পানী ওলাইছে, পানী তেল তেল সিজিব। ইমান দেৰি সিজোৱাৰ পিছত যদি নিসিজে সেইটো একদম হেৰিৰ আগতে ওলাইছে। একদম ধুনীয়া বস্তু এটা ওলাইছে ইয়াত, চাওক আপোনালোকে। এতিয়া এপিচ খাই চাম কেনেকুৱা হয়। মানে সকলোৱে চুঙাত দিয়া মাংসটো চবে টেষ্ট কৰিব। মোৰ হাতখনটো ক'লা পুৰা দেই, হ'ব দে, একো নাই। এইটো হাৰ্ডি চব চুইছোঁ কেলা। এই অকণ হাৰ্ডিখিনি চুঙাত সোমালে আগত লাগিছে। টেষ্টটো বেলেগ, ধুনীয়া হৈছে। টেষ্টটো বেলেগ হৈছে ইয়াৰ, বঢ়িয়া হৈছে। বঢ়িয়া একদম বঢ়িয়া হৈছে। তো খাই লওঁ, খোৱাৰ পিছত লগ পাই আছোঁ নে কি? আমাৰ গেঙত এজন নতুন ব্যক্তি জইন হৈছে, মোক খোলালি হয় দেই। খোলালি তোমাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়া, কিবা এটা কৈ দিয়া তুমি। এইফালে আমাৰ খোলালি আহি এতিয়া উপস্থিত হৈছে, নাচিব, খুব ধুনীয়া নাচিব জানে। ধৰিব মই খোলালিৰ পৰা এটা কথা জানিব বিচাৰিম। খোলালি আমাৰ কেৰাহীটো এইটো মানে চিষ্টেমটো কেনেকুৱা লাগিছে? এইটো আপোনালোকে নোৱাৰে, এইটো ডিজিটেল হয়। ডিজিটেল নহয়, ট্ৰেডিচনেল। এইটো চাওক, এইটো ওলমা কেৰাহী তুমি আগত দেখিছা? পতঞ্জলি পতঞ্জলি আপোনালোকে মাথা মাৰিলেও বিচাৰি নাপায়। এইটো শিকিব লাগিব আমাৰ পৰা, মানে আমাৰ পৰা এইটো আমাৰ পৰা শিকিব লাগিব। আমি নতুনকৈ ট্ৰেইন কৰিছোঁ। এটা দুখৰ খবৰ, আমাৰ এইটো স্পীকাৰ যোনটো আনিছিলোঁ এইটো বেটাৰী চাৰ্জ খতম হৈ গৈছে। এতিয়া এই জকাৰ পৰা চাৰ্জ দিওঁ বুলি ক'লে হ'ব আৰু, কিন্তু কি হ'ব, ফুটেজ ব্লাষ্ট হৈ যাব। কি কৰিম আৰু, ঘৰত গৈ এতিয়া নাচিম, ভেলাঘৰতে নাচিমগৈ। আৰু সকলোৱে এতিয়া একেলগে 1 2
3 হেপী নিউ ইয়াৰ তো ভিডিও ইমানখিনি আছিলে ভিডিওটো যদি চাই ভাল পালে তেনে লাইক কমেন্ট এণ্ড শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব অতি সোনকালে এটা নতুন ভিডিও লগ পাইছো আজিলৈ বাই বাই